নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিৰ্ময় কলিতা। মই গুৱাহাটী কলেজৰ একাদশ শ্ৰেণীৰ ছাত্ৰ। আজি মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গ। কবি শ্ৰী তন্ময় কলিতা। মানৱতাবোধৰ এক সৰল ব্যক্তিত্ব, হৃদয়তাৰ এক প্ৰতীক, কঠিন শিলত কটা নিৰ্লভ ভাস্কৰ্য, জীৱন্ত কিংবদন্তি। তেওঁৱেই হল জনতাৰ শিল্পী জুবিন। কণ্ঠই যাৰ পৰিচয়, একাগ্ৰতাই যাৰ গুণ, তেওঁৱেই হল মৰমৰ শিল্পী, যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন। কণ্ঠৰে বোৱালে গীতৰ বন্যা, তেওঁ মঞ্চত উঠিলেই জীপাল হয় সুৰৰ সন্ধ্যা। গেংষ্টাৰৰ য়ালিৰ পৰা নাহৰৰ মৰিলঙলৈ, বিহুৰ পৰা হিন্দীলৈ, সকলোৱেই যেন তেওঁৰ কণ্ঠত চিৰবিদ্যমান। সশ্ৰদ্ধ প্ৰণিপাত, শিল্পী তুমি মহান, অসমীয়া জাতিৰ মান। তুমি জিলিকি থাকা, তুমি আগুৱাই যোৱা, তোমাৰ কণ্ঠৰ যাদু নিগৰাই প্ৰাচ্য পাশ্চাত্যত অসমৰ নাম উজ্বলোৱা। তোমাক যাচিলো প্ৰণাম, হে জুবিন দা তুমি মহান, হে জুবিন দা তুমি মহান।